যে মাটিৰ সমস্যা বিটিআৰ এলেকাত এটা ডাঙৰ সমস্যা আৰু যি বিটিচিৰ যি বডোলেণ্ড মুভমেণ্ট এই মুভমেণ্টৰ এটা অন্যতম এটা ইছ্যু আছিলে লেণ্ড ইছ্যু। বৰ্তমানৰ চৰকাৰৰ যেতিয়া কাৰ্যকাল আৰম্ভ হৈছিলে তেতিয়া অনাৰেবল চিফ প্ৰমোদ বড়ো মহোদয়ে লক্ষ্য স্থিৰ কৰি লৈছিলে যে মাটি বাৰীৰ সমস্যা সন্দৰ্ভত বৰ্তমানৰ চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব, যিমান দূৰ সম্ভৱ ৰাইজৰ মাটি বাৰীৰ সমস্যা দূৰ কৰিবলৈ প্ৰয়াস কৰিব। তাৰ এটা অন্যতম প্ৰয়াস হিচাপে আমি সমগ্ৰ যি আমাৰ লেণ্ড ৰেকৰ্ড ভূমি নথি, এই ভূমি নথি আমি ডিজিটাইজ কৰিছোঁ আৰু আমাৰ যি মাটি বাৰী সন্দৰ্ভত যিবিলাক সেৱা যেনে মাটিৰ নামজাৰি, বাটোৱাৰা, শ্ৰেণী পৰিৱৰ্তন, একচনৰ পৰা ম্যাদী কৰা, আবণ্টন পোৱা মাটিৰ পট্টা দিয়া, এই গোটেই প্ৰক্ৰিয়াবিলাকৰো ডিজিটেলাইজ কৰা হৈছে। তাৰমানে মেনুৱেল পদ্ধতিৰ পৰা অনলাইন পদ্ধতিলৈ পৰিৱৰ্তন কৰি মিছন বৈষ্ণৱতী নামৰ এটা পৰ্টেল ৰাইজৰ কাৰণে খুলি দিয়া হৈছিলে। আৰু এতিয়া আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ যে আজিৰ তাৰিখত এই মুহূৰ্তত এই অনলাইন পৰ্টেল যোগে 90,647 জন ৰাইজে আবেদন কৰিছে বিভিন্ন সেৱাৰ কাৰণে আৰু তাৰ ভিতৰত 72,063 জনে এই সেৱা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই পৰ্টেল যোগে ইতিমধ্যে লক্ষাধিক লোক ইয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপকৃত হৈছে। আমি লক্ষ্য ঠিক কৰিছোঁ যে বাই ডিচেম্বৰ আমি 1 লক্ষ জনসাধাৰণক বিটিচিৰ মাটি বাৰী সন্দৰ্ভত যি তেওঁলোকৰ সেৱা তেওঁলোকে যি ধৰণে এপ্লাই কৰে সেই এপ্লিকেশ্যনবিলাক আমি যথাসম্ভৱ আমি ডিছপ'জ কৰিম আৰু বাই ডিচেম্বৰ দিছ ইয়াৰ আমি 1 লক্ষাধিক লোকক আমি মিছন বৈষ্ণৱতীৰ যোগেৰে সেৱা আমি আগবঢ়াম। ইতিমধ্যে আমাৰ চাৰ্কুল অফিচাৰসকলক এই সন্দৰ্ভত ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলেই হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ 6 শিডিউল কাউন্সিল যিয়ে নেকি লেণ্ড ৰেকৰ্ড ডিজিটাইজ কৰি সম্পূৰ্ণৰূপে অনলাইন ছাৰ্ভিচ দিবলৈ সক্ষম হৈছে আমাৰ ৰাইজক। গতিকে এই ক্ষেত্ৰত মই মূলতঃ আমাৰ অনাৰেবল চিফ ছাৰ আৰু অনাৰেবল EM ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁলোকৰ যি ভিজন আৰু সহযোগিতা এইখিনি অবিহনে এইখিনি সম্ভৱ নহয়। আপোনালোকৰ জৰিয়তে মই সমগ্ৰ বিটিআৰবাসী ৰাইজক আহ্বান জনাওঁ, বৈষ্ণৱতীৰ কোনো সময়সীমা নাই। তেওঁলোকে অনাগত দিনত তেওঁলোকে এই সেৱাসমূহৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তেওঁলোকে নিজৰ মোবাইলৰ যোগে বা কম্পিউটাৰ যোগে, লেপটপ যোগে বা ওচৰত যদি তেওঁলোকৰ কিবা কম্পিউটাৰ চেণ্টাৰ আছে, PFC আছে, CSC আছে, তাত গৈও তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব। আমাৰ মুঠ 13টা ছাৰ্ভিচ আমি এই মিছন বৈষ্ণৱতী যোগে দি আছোঁ। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ এটা বলিষ্ঠ ভূমিকাই নিশ্চয় আমাৰ বিটিআৰবাসী ৰাইজ হাজাৰ হাজাৰ ৰাইজক উপকৃত কৰিব। আমাৰ যি চেঞ্চিটাইজেশ্যন বা এৱাৰনেছৰ ক্ষেত্ৰত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু আমি বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে বিটিআৰবাসী ৰাইজৰ যিবিলাক মাটি বাৰীৰ সমস্যা আছে এই সমস্যাবিলাক আমাৰ এই অনলাইন যি পৰ্টেল আছে তাৰ যোগে তেওঁলোকে উপলব্ধ কৰিব পাৰে। তো এইখিনি আছিল মিছন বৈষ্ণৱতী সন্দৰ্ভত আমাৰ প্ৰচেষ্টা। লগতে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত এটা গুৰুত্বপূৰ্ণ কাম হৈছে, সেইটো হৈছে স্বাধীনতাৰ ৭৭ বছৰলৈ কিছুমান নন কেডেষ্ট্ৰেল গাঁও অৰ্থাৎ জৰীপ নোহোৱা গাঁও, এই গাঁওসমূহ বাগানপাৰা, তামোলপুৰ, জালা, বাক্সা এই চাৰ্কুলবিলাকত আছে। ভূটান সীমান্তৱৰ্তী কিছু নন কেডেষ্ট্ৰেল গাঁৱৰ বছৰ বছৰ ধৰি স্বাধীনতাৰ পিছতো ইমান বছৰ পিছতো জৰীপ হোৱা নাছিলে, যাৰ কাৰণে কি হৈছিলে এই গাঁওসমূহত বসবাস কৰি থকা হাজাৰ হাজাৰ যি খিলঞ্জীয়া লোক তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিলে। গতিকে আমাৰ মাননীয় চিফ ছাৰৰ নিৰ্দেশনাত, অনাৰেবল EM ছাৰৰ নিৰ্দেশনাত আমি মডাৰ্ণ যি ছাৰ্ভে টেকনিক, আমি ড্ৰোনৰ সহায়েৰে আমি গোটেই গাঁওবিলাক আমাৰ প্ৰায় 38 এনেকুৱা ধৰণৰ নন কেডেষ্ট্ৰেল গাঁও আছে ভূটান সীমান্তৱৰ্তী। এই গাঁওসমূহ ইতিমধ্যে আমি জৰীপ কৰিলোঁ আৰু ডিচেম্বৰৰ ভিতৰত আমি টাৰ্গেট ঠিক কৰিছোঁ যে এই গাঁওসমূহৰ জনসাধাৰণক আমি ভূমিৰ পট্টা বিতৰণ কৰিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে তামোলপুৰ চক্ৰ আৰু বাগানপাৰা চক্ৰৰ প্ৰায় 12খন গাঁৱৰ নথি প্ৰস্তুত হৈ গৈছে। গতিকে এইখিনি আমাৰ নন কেডেষ্ট্ৰেল যিখিনি জৰীপ নোহোৱা গাঁৱৰ জৰীপ আৰু ভূমি পট্টা প্ৰদানৰ সন্দৰ্ভত আমি কি ব্যৱস্থা লৈ আছোঁ সেই সন্দৰ্ভত মই আপোনালোকক অৱগত কৰালোঁ। ইয়াৰ উপৰিও আমি ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চ
ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চৰ আণ্ডাৰত এটা ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেশ্যন প্ৰগ্ৰাম DILRMP বুলি কয়। ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন প্ৰগ্ৰামৰ অধীনত আমি এটা প্ৰস্তাৱ দাখিল কৰিছিলোঁ ভাৰত চৰকাৰলৈ, আৰু সেই প্ৰস্তাৱটোত এইখিনি কথা সন্নিৱিষ্ট হৈ আছিলে যে আমাৰ বহুত য'তে আছিলে এতিয়া জহি খহি গৈছে, কিছুমান গাঁৱত মেপ একেবাৰে নাই, কিছুমান গাঁৱত মেপ ডেমেজ হৈ গৈছে। গতিকে সেই গাঁওসমূহ পুনৰ জৰীপ কৰি তাৰ মেপ প্ৰস্তুত কৰি ৰাইজক যাতে আমি সুবিধা দিব পাৰোঁ। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ যে এতিয়া আপোনালোকে নিশ্চয় গম পায় যে আমাৰ কোকৰাঝাৰৰ পৰা গেলেমফুলৈ এটা ৰেলৱেৰ লাইন হ'ব, তাত ভূমি অধিগ্ৰহণ হ'ব, কিন্তু যিকেইখন গাঁৱৰে যাব সেই কেইবাখনো গাঁও, উত্তৰ ৰুণিখাটা, মদাতি, এনেকুৱা ধৰণৰ গাঁওসমূহত মেপ নাই। গতিকে আমি ইতিমধ্যে ৰিচাৰ্ভে পুনৰ জৰীপ প্ৰক্ৰিয়াৰ যোগেৰে এনেধৰণৰ গাঁওসমূহৰ আমি মেপ প্ৰস্তুতিৰ কাম হাতত লৈছোঁ। ইতিমধ্যে এই কামটো গোটেই BTRত হৈ আছে, আৰু ইতিমধ্যে আমি আমাৰ যি টোটেল 2890 ভিলেজ আছে তাৰ ভিতৰত আমি 1200 গাঁৱৰ ইতিমধ্যে ৰিচাৰ্ভে কাম সম্পূৰ্ণ কৰিছোঁ। গতিকে এই ৰিচাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছত মেপ যিবিলাক ইতিমধ্যে নোহোৱা মেপ, সেইখিনি যেতিয়া পুনৰ আমি ৰাইজক দিব পাৰিম, ৰাইজ উপকৃত হ'ব বিভিন্ন ধৰণৰ কামৰ কাৰণে, তেওঁলোকৰ ডিমাৰ্কেশ্যনৰ কাৰণে, তেওঁলোকৰ এলটমেণ্ট ছেটেলমেণ্টৰ কাৰণে, তেওঁলোকৰ ভূমি অধিগ্ৰহণৰ কম্পেনচেশ্যনৰ কাৰণে, বিভিন্ন কাৰণত তেওঁলোক উপকৃত হ'ব। অলপতে আপোনালোকে জানে যে আমাৰ BTRত যি 5খন ডিষ্ট্ৰিক্ট আছে, এই জিলাসমূহত কেইবা হাজাৰ আমি হিচাপ কৰি দেখিবলৈ পাইছিলোঁ যে 9000ৰ অধিক স্মল টি গ্ৰৱাৰ আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে প্ৰায় 9000। তাৰ ভিতৰত 8600জনৰ তেওঁলোকে টি বৰ্ড অফ ইণ্ডিয়াত ৰেজিষ্টাৰ্ড আছে, আৰু বাকীখিনি ৰেজিষ্ট্ৰেশ্যন নাই। এতিয়া তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে যে এই স্মল টি গ্ৰৱাৰসকলে চৰকাৰী মাটিত তেওঁলোকে ইমান দিনে চাহ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, কিন্তু তেওঁলোকৰ মাটিৰ কোনো কাগজ পত্ৰ নাই, মাটিৰ কোনো পাত্তা নাই, কোনো এলটমেণ্টৰ কাগজ নাই। গতিকে তেওঁলোকৰ এটা গ্ৰিভেঞ্চ আছিলে যে স্মল টি গ্ৰৱাৰৰ ভূমি ছেটেলমেণ্টৰ সন্দৰ্ভত তেওঁলোকক BTR চৰকাৰে কিবা এটা তেওঁলোকক পলিচি ল'ব লাগে। তো এই সন্দৰ্ভত আমি যোৱা 23 ছেপ্টেম্বৰত যি আমাৰ এক্সিকিউটিভ কাউন্সিলৰ সভা হৈছিলে, তাত এই স্মল গ্ৰৱাৰসকলক কেনেধৰণে মাটিৰ পট্টন দিয়া হ'ব বা আবণ্টন দিয়া হ'ব, লিজ দিয়া হ'ব, তেওঁলোকৰ প্ৰিমিয়াম কেনেকুৱা ধৰণৰ হ'ব, এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ এটা আলোচনা হৈছে, আৰু এইটো সিদ্ধান্ত হৈছে যে আমি স্মল টি গ্ৰৱাৰসকলক আমি ভূমিৰ পট্টন দিম। ইয়াত এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হৈছে যে যিসকল স্মল টি গ্ৰৱাৰে 10 বছৰ বা তাৰ অধিক কাল ধৰি চাহ খেতি কৰি আছে, তেওঁলোকক ভূমিৰ পট্টন দিয়া হ'ব, মানে ডাইৰেক্ট ছেটেলমেণ্ট। তেওঁলোকক প্ৰথম 30 বিঘাৰ যি ভূমি, সেই 30 বিঘা তেওঁলোকক ইনচেণ্টিভ ৰেটত প্ৰিমিয়াম লৈ পেলাই দিয়া হ'ব, আৰু সেইটো হৈছে মাত্ৰ 2500 টকা 1 বিঘা। তেওঁলোকে সেই মাটিটো তেওঁলোকৰ নামত পট্টা পাই যাব, আৰু তেওঁলোকক প্ৰথম 30 বিঘালৈ ইনচেণ্টিভ ৰেটত দিয়া হ'ব। তাৰপিছত তেওঁলোকক আপ টু 75 বিঘা এডিশ্যনেল তেওঁলোকক মাটি দিয়াৰ এটা ব্যৱস্থা ৰখা হৈছে, সেইখিনি তেওঁলোকে জনেল ভেলু হিচাপে দিব পাৰিব। তাতকৈ অধিক মাটি হ'লে সেইখিনি আমি লিজত দিয়াৰ এটা আমাৰ পলিচি ডিচিশ্যন হৈছে। আৰু এই ক্ষেত্ৰত আমি স্মল টি গ্ৰৱাৰ্ছৰ যদি ছেল্ফ হেল্প গ্ৰুপ আছে, কোঅপাৰেটিভ ছ'চাইটি আছে, তেওঁলোককো মাটিৰ আবণ্টন পট্টন দিয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি দেখিছোঁ যে স্মল টি গ্ৰৱাৰসকলৰ কোনো মাটিৰ ৰাইট নাই, যাৰ কাৰণে তেওঁলোকে লোন লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়, বা তেওঁলোকে টি বৰ্ড অফ ইণ্ডিয়াৰ পৰা বিভিন্ন সাহায্য লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হয় মাটিৰ ৰেকৰ্ড নথকাৰ কাৰণে। গতিকে এই পলিচিয়ে, BTR চৰকাৰৰ এই পলিচিয়ে প্ৰায় 9000ৰ অধিক স্মল টি গ্ৰৱাৰ্ছক প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱেও সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। মোৰ ফালৰ পৰা মই এইখিনি আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ।